বনাব লাগিব। প্ৰতিবাৰে বৰুৱানী আৰু বৰানীহে বেছি লেবেল মাৰি থাকে। এইবাৰ মই বনোৱা পিঠা খাই চাব। বৰানীয়ে আকৌ খুন্দনা মাৰিডাল নিছিলে নহয়, আনেবা নানে সোনকালে। বস্তু এটা নিলে যে কিবা সোনকালে দিবহি নোৱাৰে দেই মানুহজনীয়ে। সেইটো কাৰণে মোৰ দিবলৈ মন নাযায়, দিওঁ বেয়া পাব বুলি। এইডাল ইমান গধুৰ, মই হ'লে বৰুৱানীক লাগি দিবলৈ নাই দেই। মইতো ঘৰত নিজে খুন্দাই নাই, মানুহ পিঠা খুন্দালো। ৰাম ৰাম দি থৈ আহোঁগৈ। এইবাৰ মই আকৌ লাগি নিদিওঁ দেই, যি পিঠা বনাই থাকক। এইপিনে কালিৰ পৰা হাঁহজনীও বিচাৰি পোৱা নাই। কাৰ ঘৰত বৰ ভোজ খালে জানো, শইকীয়া ঘৰতে। ৰাণীহঁতৰ হাঁহটো বৰ তেল আছিলে দেই। নহ'বনো কেলে, আমাৰ ঘৰতে যদি দিনৰ দিনটো চৰি থাকে। মই ভাত পানী দিওঁ বুলিহে তাহাঁতৰ দেখোন চাউল এটাও দিয়া নেদেখে। মই আকৌ এনেই খুৱাই বোৱাই ৰাখিব নোৱাৰো নহয়, মোৰতো লাভ হ'ব লাগিব। সেইকাৰণে লৈ আহিলোঁ মাঘৰ বিহু উৰুকাৰ দিনাখনি। এই অথনিতে আহি বহি আছোঁ, এইজনী যে শইকীয়ানীজনী খবৰেই নাই। পিঠা খুন্দে বুলি কৈ আছে হে। ইমাননো কম পিঠা পুৰিছিলেনে? বতৰে নাপালে যে। আমি 1500-1600 পিঠা পুৰিলোঁ, তেওঁ আকৌ কিমান পুৰিলে ঠিক নাই। সেইটো কাৰণেহে আকৌ মোক লগ লৈছে, এতিয়া আকৌ খুন্দিব লাগে। এইপিনে মোৰ আকৌ হাঁহজনীও চুৰ হ'ল। নাতিটোৱে মৰমত দিছিলে বোলে, আইতা লৈ যাওক হাঁহজনী। এতিয়া আকৌ আহি পিনি মোক বিচাৰিলে, মই কি বুলি ক'ম বাৰু? ক'ত মই মুখখন দেখাম? জোঁৱাইটো কি ভাবিব মোক দেই। আপুনি কেতিয়াবা আহিলে নি? মইতো এঘণ্টামানেই হ'ব হ'ল অহা। মই 5 মিনিটতে আহিলোঁ আকৌ। মই বোলো হাঁহজনীও হালে সেইবোৰ বিচাৰ খোচাৰ কৰিব লাগে। আপুনিও ইমান দেৰি কৰিব নালাগে, আপোনাৰ লগত কাম কৰিবলৈ ল'বই নাপায় নহয়। নহয়, মোৰ আকৌ ধেৰ জঞ্জাল নহয়, আলহী এখিনি ওলালেহি। আপোনাৰ হেৰিয়ে লেঠাই নিছেগৈ। গোটৰ মিটিং হ'লেও আলহী আহে, কিবা এটা হ'লেও কিবা এটা হয়। মুঠতে আপোনাৰ লগত খং কৰিব নোৱাৰি। আমাৰ এওঁ বন্ধু আহিছিলে আকৌ, বন্ধুহঁতৰ পৰিয়ালটো আহিম বুলি ক'লে, এতিয়া কেনেকৈ ওলাই আহোঁ? তোমাৰ বন্ধুৰ পৰিয়াল আহিব, এপাৰৰ পৰিয়াল আহিব। আমি আকৌ ইয়াত বুন্দা পৰ দি বহি আছোঁ ঘণ্টা দেই। হ'ব এতিয়া লাগোংগে বলক। হেৰি আনিলে নাই, খুন্দনা মাৰি আনিলে নাই? সেইবোৰ কেতিয়াবা আনিলোঁ, যিডালহে গধুৰ। মই হ'লে লাগি দিব নোৱাৰোঁ দেই, মই চালিহে দিম পাই। হ'ব, কিবা এটা কৰি দিব। ইমান দেৰি কৰিছে, মই বোলো ওকণি দুটামানকে মাৰি থাকোঁ। ওকণি দুটামান হ'ল। খৰাহিটোলে ইমান পাতল লাগিছে। শইকীয়ানীয়ে চাউল নানিলেই নি আকৌ? 3 কেজিকে বৰা চাউল আকৌ দেই। শইকীয়ানীয়ে মাৰি দিলে যেন পাইছোঁ আকৌ দেই। দাঙি চাওঁচোন। চাউল যে এটাও নাই। শইকীয়ানী, চোৱাচোন, খৰাহিটো যে চাউল এটাও নাই, তুমি নানিলাই নেকি? কেলে না? 3 কেজিকে চাউল মই ধুই লৈছোঁ। চোৱাচোন, এটাও নাই, অকল অকণমান লাগি আছে। কি হ'ল চাউলখিনি? ছাগলী দেখিছিলে নি 5 মিনিট? মই নাই দেখা নহয়, মই আকৌ আগফালে বহি আছোঁ। মই কেনেকৈ দেখিছোঁ? এজনী বৰুৱানীহঁতৰ ছাগলী হ'ব, বুজিছা নাই? যোৱাবাৰ আপোনাৰ পুলিটো খাইছিলে নহয়। খাইছিলে আপোনাক কেলে? মোৰ 10,000 টকা ভাবি বান্ধি থ'ব লাগে। আজি কিন্তু মই ভালকৈ দিম আকৌ, আপুনি কি কৰে কৰিব। বিহু ছিজন। আপোনাৰ যে হাঁহজনী হেৰাইছিলে যে, তাহাঁতৰ ঘৰতে ওলাব। তাতে ওলাব। মই কৈছোঁ নাই, নাতিটোৱে ইমান মৰমত দিছিলে। জোঁৱাই আগত বা মই বছেৰেকৰ বিহুটো আহিব জোঁৱাই, মই কি বুলি মোক দেখুৱাম বুলি কোৱাচোন? মুঠতে আজি মুঠতে নেৰুৱে। ইবাৰ যেন তেনে এৰিছিলোঁ, এইবাৰ কিন্তু মই হ'লে নেৰু দেই। তুমি যি কৰা কৰি থাকিবা শইকীয়ানী। মই তাই চুলি দালি কৰিহে এৰিছোঁ। এই ছাগলজনীয়ে ইমান হাগিছে আজি, কাৰ ঘৰত বা কি জগৰ লগালে আৰু দেই। ছাগলজনী আৰু কমপ্লেইন কিমান শুনিম? আজি বোলে শাকনি বাৰী সোমালে, আজি বোলে আমুকৰ ঘৰৰ চাউল খালে, আজি বোলে পিঠাহে খালে। এজনী মানিবলৈ মন নাযায় নহয়। এনেকৈ খালে খোৱা, ঘাঁহটো নাখায়। ইয়াতে আছোঁ, আহক, পিছফালে আহক। যিমান তেলিয়াই মাতিলোঁ আজি লাভ নহ'ব। তেনেকৈ তেলিয়াই আমাৰ বহুত অনিষ্ট কৰিছে। কিন্তু আজি কিন্তু এৰাত নাই। নেৰো। আজিতো চুলিত ডাল নকৰালৈকে মই কিন্তু নেৰিছোঁ। আপুনি আকৌ মোক নৰখাব কিন্তু। নৰখাওঁ, আজি ময়ো ধৰিম। আজি কিন্তু ধৰিহে আহিছোঁ। বলক, আছে বিচাৰি। চোতালৰ পৰা চকী দুখনমানো লৈ আহিবচোন, মই পিছফালে আছোঁ দেই, আহক। আমি চকী লৈ পিনি বহিবলৈ অহা নাই আজি ভালে কৰিলে আহিলে, মই বিহু বুলি মাতিম বুলি ভাবিছিলোঁ। আহক। আপোনাৰ ছাগলীজনী ক'ত আছে? এই ছাগলজনী মই গঁৰালত বান্ধি থৈছোঁ। পেটটো ইমান বেয়া কৰিছে বোলে তাই। নহয়, বস্তু পুহিব জানিলে আপডালো কৰিব জানিব লাগে আকৌ। মই কি কৰিলোঁ? বস্তু পুহিব, আপডাল কৰিবলৈ শিকিব। মইতো আপডালতে জানিছানে, এই মানুহজনী গোটেই কাম বন ক্ষতি কৰি 12টা বজাৰ পৰা আহি বহি আছে। আমাৰ তাই হাগিছে, সেইকাৰণে মই গঁৰালত ভৰাই থৈ দিছোঁ। সেনেকৈ নক'বা আপুনি। কেতিয়াবা হাগিছে? তোমাৰ ছাগলীয়ে কেতিয়াবা হাগিছে শইকীয়ানী? হ'ল 10 দিনমান। 10 দিন হ'ল। কালিলৈকে চৰি খোৱা ছাগলীজনী 10 দিন হ'ল। সদায় আমাৰ বাৰীলৈ গৈ আছে। চাউলকেইটা থৈ 2 মিনিট মানুহজনী আঁতৰিব নাপালোঁ। আপোনালোকৰ ছাগলীয়ে আমাৰ ছাগলী তেনেকুৱা নহয়। ছাগলী পুহিছে নে কিবা ৰাক্ষস পুহিছে? আমাৰ ছাগলী তেনেকুৱা নহয়। আপুনি কিন্তু তেনেকৈ নালাগিব। মই কি কথা কয়, আমাৰ ছাগলী তেনেকুৱা নহয়। এই চকীখন অঁতৰাখে মাজৰ পৰা। ইমান বহি দেখাব নালাগে। ছাগলী যদি পুহে অকণমান ভালকৈ পুহিব। এবাৰ দুবাৰ নহয়। এবাৰ কিন্তু মই ঠেং ভাঙিম আকৌ। আমাৰ ছাগলী কেতিয়া ওলাই যাব ঠেং ভাঙিম, মই মানুহৰ ঠেং
ভাঙিম এবাৰ কৈ দিলোঁ ৰ'বচোন ইবাৰ দেখিলে নাই মই গছপুলিটো ৰুবলৈ নাপালোঁ তেওঁলোকৰ ছাগলীয়ে খাই থৈ গ'ল আপোনালোকে যে মোক ইমান বেয়াকৈ কৈছে আমাৰ ছাগলীয়ে হেৰি কৰিছে বুলি আপোনালোকৰ ক'ত প্ৰমাণ আছে আপোনালোকৰ ছাগলীয়ে হাগিছে এতিয়া আমাৰ ছাগলী হাগিলে বুলি কি খাবলৈ হ'ব নেকি আমি খুৱাইছোঁ সেইকাৰণে হাগিছে এনেকুৱা কথা নক'বা এই ডোখৰত তেওঁ ছাগলী মেলি নিদিয়ে আপোনালোকৰ ছাগলীজনীয়ে মেলি দিয়ে গম পাইছে নাই আমাৰ ছাগলী তেনেকুৱা নহয় বুলি কৈছোঁচোন আমাৰ ছাগলী তেনেকুৱা নহয় তেনেকৈ নক'ব দেই তেনেকৈ নক'ব এইবাৰ মই গছপুলিটো ৰুলোহি অমিত বৃক্ষ ঘূৰিতে খালে সেইটো প্ৰমাণ কৰা আছে আপোনালোকক মই ভাল কাজিয়াখন ৰখালোঁ বুলিহে সেইদিনাখন চবৰে ছাগলী বান্ধি থয় প্ৰমাণ কৰিছে এইটো অঞ্চলত আমাৰ কাৰো ছাগলীয়ে মেলি নিদিয়ে অকল আপোনালোকৰ যদিহে মেলি থয় এবাৰ নেৰিছোঁ আৰু কালি কি হ'ল গম পাইছেনে এই মই কৈছিলোঁ নাই আপোনাক হাঁহজনী যে হেৰালে অঁ এইপিনে এই ছয়কানীৰ ঘৰতে ভেলাঘৰ সাজি খানা খাইছে গম পাইছে আকৌ একদম মাইক লগাই আমাৰ মানুহটোৱে কিনি আনিছিলে ৰ'বহে আপুনি কথা নকয় এতিয়া যদি হাঁহজনী আপোনালোকৰ ঘৰত আপোনালোকৰ হাঁহজনী কেনেদৰে হ'ব বগা বগা আপোনালোকৰ ঘৰত যদি হাঁহ এটা পাখি অলপ পোৱালিলৈকে পইচা ল'বি কৈ দিলোঁ কিন্তু মোৰ কালি মানুহটোৱে কিনি আনিছে বজাৰৰ পৰা বগা হাঁহ এজনী কি কথা ক'বলৈ আহিছে আপোনালোকে হে অঁ তেনেকৈ ক'লে নহ'ব দেই দহটামান আমাৰ কালি হেৰাইছে কালি ক'তো হাঁহ বিকা হেৰিয়ে নাই আমি চবতে খবৰ কৰিলোঁ আমি বিনা প্ৰমাণত আমাৰ যে অনলাইনতে পঠিয়াইছোঁ আপোনালোকে জানেইচোন এই বগা হাঁহটো কেনেকৈ তোমাৰ পঠিয়ালে আমি বুৰ্বক আমি মোবাইল চলাই পোৱা নাই তেওঁলোকৰ সেই হেৰিয়েহে চলাই পাইছে এই বাহিৰত আমি মোবাইল ডাঙৰ মোবাইল চলাই পোৱা নাই তেওঁলোকেহে পাইছে কি বুলি ভাবিছে তেওঁলোকে এই চদা মোবাইল চলাই চকতে মায়ে কি আমি বুজি নাপাওঁ অনলাইনত সেই হাঁহ আহে মুঠতে এতিয়া 3 কেজি মাছ উলিয়ালো এখনৰ কি কথা ক'বলৈ আহিছে আপুনি কি কথা ক'বলৈ আহিছে হাঁহৰ পইচাটো মোক লাগিবই মই কাইলৈ মোক জোঁৱাইটো আহিব হাঁহৰ পইচা বুলি নহয় বুজিছা না হাঁহৰ পোৱালিলৈকে পোৱালিলৈকে দাম এজনী মই কৈছোঁ আমাৰ ছাগলী তেনেকুৱা নহয় আৰু মই কৈছোঁ আমি তেনেকুৱা নহয় আমাৰ মানুহটোৱে লৈ আহিছোঁ তোমাৰ মানুহটো নায়েচোন ঘৰত আমি লোকৰ খোৱা নহয় আমাৰ তেওঁ পঠিয়াই থাকে পইচা দেই মুঠতে বগা হাঁহৰ পাখি যদি দেখোঁ এইবাৰ কিন্তু চাৰণ নাই আমাৰ গাঁওখনৰ ভিতৰত এওঁলোকৰহে তেনেকুৱা কাণ্ড আৰু বেলেগে নাপায় নহয় ল'ৰা যিকেইটা তুলিছে ৰাক্ষস জেওৰাখনো চোৱা নাই বুজিছা নাই জেওৰা জপনা নে নিনিবলৈ হাঁহজনীনো কেলৈ নিব লাগে হে ইমান ওচৰ চুবুৰীয়া মানুহ ছাগলী বুলি সেইবোৰ আমি এবাৰ সেইবোৰ নেমানো এইবাৰ আমি কেছে দি দিম কেছ দিম বলক আমি এতিয়া গৈ পিনি কি কথা ক'বলৈ আহিছে প্ৰমাণ লৈ যাম উৰুকাৰ দিনাখনি মানুহে হাঁহ কুকুৰা যি চুকৈ আজিকালি চুৰ বুলি ক'লে চিধাই সেইটো কথা নহয় হয় আমি এতিয়া সেই বুলিয়ে মানিম খাবলৈ মন আছে কিনি আনচোন 100 তুলি মোক যদি ক'লেহেঁতেন নহয় মই দিয়ে দিলোহেঁতেন পাই ইমান বেয়া কাম এটা কৰিব নালাগে আৰু আপুনি বুজিছে আপোনাকনো কোনে ক'লে মই যে লৈছোঁ বুলি এইবোৰ প্ৰমাণ ওলাব প্ৰমাণটো ফাৰ্ষ্টে দি ল'ব তাৰপৰা ক'ব ৰ'ব আপোনালোকৰ প্ৰমাণ দি আছো আমিতো মানুহ দি লওক চাউল লোৱা হওক তুমি আপুনি আকৌ চাউলত কিয় লাগি আছে মই কৈছোঁ আমাৰ ছাগলীজনী 10 দিনৰ পৰা হেগি আছে 10 দিনৰ পৰা নাই হকা কাৰণ আমাৰ কালি চৰি থকা দেখিছোঁ কালি কেলে বাৰীত সোমাই কি খাইছিলে বুলি কৈছিলে বীজ জলকীয়া পুলি কেইটা ছাগলীয়ে বীজ জলকীয়া পুলি নাখায় আমাৰ ঘৰতে দম বীজ জলকীয়া পুলি হৈ আছে ঘৰৰ বস্তু ছাগলী শিকাব নোৱাৰোঁ আমি মানুহ যেনেকুৱা বস্তু তেনেকুৱা মানে মই বেয়া এইবাৰে আমি ইমান কি এবালে মই ভুল কৰা নাই মই হাঁহ বৰা চাউলৰ দাম এইবাৰ চৰকাৰীয়ে ভৰিবই লাগিব নহ'লে আমি কেছ দিম সেইটো আমাক বেয়া পায় কাৰণ আমি প্ৰতিবাদে এৰি দিব নোৱাৰোঁ নহয় কিবা আপোনাৰ চব ছাগলী পুলি 10,000 টকা গ'ল নাপালে নহয় গ'ল নহয় মোৰ 10,000 টকা এইবাৰ পৰা নহ'ব এইবাৰ মুঠতে আপুনি যদি এসপ্তাহ সময় দিছোঁ এই গ'ল যেতিয়া মানি নলয় সৰুৱে নহয় দুখটো তেওঁলোকৰ আমি কেঁচকে দিওঁ তুমি বোলে সহ্য কৰিব নোৱাৰো নহয় এইবোৰনো কৰিবলৈ কি টকা পইচা আমাৰ ল'ৰাটো চাগে লগ চগ পাই পিনে কিবা কিবি এটা কৰিবও পাৰে মইনো কি জানো তুমি খাইছিলা নাই পিছে ল'ৰাটো বাৰু হয় খাওঁতে খাইছে কিন্তু খবৰ কৰা নাই ক'ৰ পৰা আনিছে তেনেকুৱা মাক বাপে খাব লাগেনে আইঅ যিখন ধিচি ধাচা বজাইছে মই গম পালোঁ দেই তেতিয়াই দেই চৈকানী এই ডাঙৰ দুটা হেনো ডিজে নে কি ল'ৰাই মন কৰিছে নানি নে পাৰি নেকি ওচৰৰ দহজন জনাই থাকক আমাৰ ক'বলগীয়াও নাই কিন্তু এই ওচৰৰ একে গোটৰ মানুহৰ ঘৰৰ পৰা যে হাঁহটো আনি খালেই বেয়া নালাগিলে ইমান কষ্ট মইনো কি জানো ল'ৰাকেইটা আনিছে ভুল এটা হ'ল আৰু হ'ব সেইখন বাদ দিয়ক আৰু ঘৰ ওচৰহে যেতিয়া আৰু ন হ'ব তেনেকে যেতিয়া আপুনি কৈছে নহয় তথাপি প্ৰমাণটো আমি লৈ ল'ব লাগিব দেই প্ৰমাণ আছে আমাৰ হাতত আমি প্ৰমাণ দেখাই দিম তাৰপিছত আপুনি নিজে বিবেচনা কৰিব কথাটো হয়নে নহয় আমি এতিয়া
যাওঁ হ'ব আমাৰ ল'ৰাকেইটা কিন্তু প্ৰমাণ আমি দি আছোঁ পালে নাই যেতিয়া এখেতে কৈছে তেতিয়াহ'লে আমি যাওঁ পাছত যদি খেলি মেলি কৰিবলৈ হয় কিন্তু আমি চিধা কেছ দিম তথাপি প্ৰমাণটো দেখুৱাই দিম দেখুৱাই দিম ব'লক আহক